আমাৰ হিয়াৰ আমঠু জুবিনদাৰ কাৰণে দুই এষাৰ লিখিছিলোঁ, আগবঢ়াইছোঁ আপোনালোকলৈ। আহিলা উলহ মালৰে আমাৰ মাজত, যিকেইদিন থাকিলা আনন্দ ফূৰ্তিৰে সকলোকে মতলীয়া কৰি দিলা। তোমাৰ সুৰে যেন সকলোকে বলীয়া কৰি দিলে, তোমাৰ সুৰ অবিহনে যেন সকলো আদৰ। সুৰে তোমাৰ পৰিচয়, হামিঙে তোমাৰ নাম, দুখীয়া দৰিদ্ৰ সকলো তোমাৰ আপোন, হিংসা নকৰা তুমি কোনো জাতি জনগোষ্ঠীৰ প্ৰতি। হঠাৎ যে এনেকুৱাকৈ আমাৰ মাজৰ পৰা গুচি যাবা, কোনেও নাছিলে ভবা। কন্দুৱাই থৈ গলা এনেকুৱাকৈ, কাককে নেৰিবা। তোমাৰ অন্তিম যাত্ৰাত সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰিলা। তুমি যে আছিলা অমূল্য সম্পদ, এয়া বুজি পাইছে ৰাইজে এতিয়া। তোমাৰ অবিহনে যেন সকলো আধৰুৱা।